ইয়াত হৈছে চাহগছ। চাহগছ। আজিৰ সুখবৰ এয়া চাওক, চাহপাতৰ বিষয়ে কৈ আছোঁ মই। এয়া চাহ পাইছে চাহগছ। মই এখন বাগিচাত আছোঁ। বাগিচাটোৰ নাম কিবা মাগুৰমাৰী কিবা আছিল বাগিচা। এইটো চাহ বাগিচা। ইয়াৰ পাত চাহ কেনেকুৱা ডাঙৰ হৈছে, কিন্তু চাহপাত ডাঙৰ হ'ব নালাগে। পাত যিহেতু পইণ্ট হিচাপে লয়, আপোনালোকে চাওক, পইণ্ট হিচাপে লয়। আৰু চাহপাত এনেকৈ তিনিটা এনেকৈ তিনিটা থাকিব লাগে। এনেকৈ তিনিটা থাকিলেহে পইণ্ট হিচাপে পাব, 50 বা 60 মান পাব। আৰু যদি 4টা 5টা হয় তেতিয়াহ'লে 20 30 পইণ্টমান পাব। আপোনালোকে ভাল কৰি চাব মোৰ ভিডিঅ'টো। যদি ভাল লাগে লাইক বা শ্বেয়াৰ কৰি কমেণ্টেৰে জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে তাৰ লগত ঘণ্টা থকাটো বজাই দিব। মোৰ ভিডিঅ'টো আপোনালোকে অতি সোনকালে পাই যাব। মই কি নতুন ৰিলিজ কৰি আছোঁ। যদি আপোনালোকে নকৰে মোৰ ভিডিঅ'টো নাপাব। তেতিয়াহ'লে মই কৈ আছোঁ, এয়া দেখক, এয়া চাহ বাগিচাত মই আহিছোঁ। চাহ বাগিচাৰ মাজত লৈ এয়া চাহ বাগিচা দেখাই পাইছে। এয়া চাহ বাগিচা, এয়া চাহপাত আমাৰ অসমৰ বিখ্যাত, ভাৰতৰ নহয় বিশ্বৰ ভিতৰত অসম চাহ গছৰ বিশ্ববিখ্যাত। অসমত চাহ খেতি বহুত ভাল হয়। তথাপিও ইয়াত বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এনেকৈ ৰঙামাটি, আমাৰ এইফালে ৰঙামাটি, এইফালে চাহপাত আৰু সকলোতকৈ ভাল ভিটামিন বা এই সান্দহৰ শালমৰা পৰে। এই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত, বঙাইগাঁও জিলাৰ ভিতৰত এক নম্বৰ কোৱালিটি ক'ব গ'লে। ইমান ভাল পাত ক'তো নাপায়। বঢ়িয়া পাত, চাকাচাক পাত। আৰু মই অহা ভিডিঅ'টোত কৈ দিম যে পাত কেনেকৈ তোলে বা পাত কেনেকৈ তোলা হয়, কিমানৰ পৰা কিমান ইঞ্চিলৈ তোলা হয়, আৰু কি দিয়া হয়, কি সাৰ দিয়া হয়, তাৰ লগতে কি সাৰ দিয়া হয়। বহুত ধৰণৰ সাৰ আছে। এনেকৈ ৰাউণ্ডো দিব লাগে। এইবিলাক কৰিম মই। আপোনালোকে মোৰ নেক্সট ভিডিঅ' চাব। যদি ভাল লাগি থাকে শ্বেয়াৰ কৰিব নিশ্চয়, বা ছাবস্ক্ৰাইব কৰিব, এইটো মই জানো। যদি নকৰে আপোনালোকে মোৰ ভিডিঅ'টো, নতুন ভিডিঅ' মই কি পঠাই আছোঁ এইটো আপোনালোকে নাপাব। পুৰাণাটো চাই থাকিব লাগিব। আপোনালোকে লাইক কৰিব বা কমেণ্টেৰে মোক জনাব ভিডিঅ'টো ভাল লাগি থাকিলে। আৰু অসমৰ মানুহ নিশ্চয় চাব। অসমৰে এইটো চাহ খেত, আমাৰ ভাৰতৰ প্ৰথম বিশ্ববিখ্যাত চাহ খেত চাহৰ বাবে বিখ্যাত অসম সকলোৱে জানে। গৌৰৱ আমাৰ এইখন অসম দেশৰ গৌৰৱ। এয়া চাহ গছৰ বিষয়ে গৌৰৱ ক'বলৈ গ'লে। এয়া চাহ গছ চাওক। ইয়াত আহিছোঁ মই আজি ৰাতিপুৱা আহিছোঁ। আজি কি বাৰ আছিল? আজি বুধবাৰ হ'ব। ৰাতিপুৱা আহি পিনে ইয়াত মৰ্ণিং ৱাক কৰিবলৈ, মই এই মৰ্ণিং ৱাক বা এক্সাৰচাইজ কৰিবলৈ গৈ দেখিছোঁ যে এইটো ভিডিঅ' পঠালে ভাল হ'ব। ৰাইজসকলে যদি ভাল পায় তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো যাতে উন্নত ফালে বা ডিম্পু বৰুৱাৰ পিছে যাব পাৰোঁ। এইটো বা গুৰু টেকন'লজিৰ গুৰু গৌৰৱৰ পিছে দৌৰিব পাৰোঁ। এইটো কাৰণে ৰাইজসকলৰ বাবে মই বিনম্ৰ অনুৰোধ। এয়া মোৰ ভিডিঅ'টো বা লাইক বা শ্বেয়াৰ বা কমেণ্ট কৰিব ভাল লাগি থাকিলে। এয়া চাওক, ইয়াতে সামৰিছোঁ। আকৌ এবাৰ মই কৈ দিম অহা ভিডিঅ'টো।